নেকি কয় রাইস গুড ইভিনিং সকলোকে এতিয়া বাজিছে 4টা আৰু মই পুৰা একদম মানে মাফলাৰ চাফলা মাৰি লৈছোঁ কাৰণ এতিয়া ডিব্ৰুগড়ত মানে এনেকুৱা বতৰ নহয় আকৌ ঠাণ্ডা আকৌ আহিলে যেন এনেকুৱা বৰষুণ কালি ৰাতি বিৰাট ডাঙৰ বৰষুণ দিছিলে তাৰপিছত ঠাণ্ডা বহুত বেছি এতিয়া সেইকাৰণে এইবোৰ মাৰি লৈছোঁ আৰু বহুতৰে জ্বৰ দি ভাইৰেল মানে ঢেৰ কিবা কিবি বেমাৰ হৈ আছে মোৰো এয়া ফ্ৰেঞ্জাইটিছটোৱেতো লগ নেৰে গতিকে অলপ ঠাণ্ডা পালে হ'লে আৰু তাৰপিছত এতিয়া যাওঁ ওলাই মানে বজাৰলৈ আৰু এতিয়া বজাৰলৈ কি কাৰণে যাওঁ আপোনালোকক কৈছোঁ মোৰ বিয়াতে এযোৰ চাদৰ মেখেলা দিছিলে মায়ে মোৰ শাহু মায়ে সেইযোৰ পূৰা উকা মুগাৰ মেখেলা চাদৰ কিন্তু সেইযোৰ এতিয়া উকাকৈ পিন্ধিবলৈ মন যোৱা নাই গতিকে ভাবিছোঁ নিজৰ ষ্টাইলত কিবা কিবি ডিজাইন দিওঁ অলপ কিবা কিবি বিচাৰোঁগৈ বজাৰত মানে কি ডিজাইন দিলে ভাল হয় কিবা কিবি কিনোগৈ অলপ মণি মুকুতা লেচ চেচ যি পাওঁ আৰু সেইবোৰ লগাম তাৰপাছত মই আপোনালোকক ফাইনেল লুকটো দেখুৱাম পিন্ধিও দেখুৱাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে গম পাই যাব I am ready ওলালো এতিয়া আৰু ইমান ঠাণ্ডা বতাহ মাৰি আছে ফাগুনৰ পচোৱা মানে বেমাৰ আজাৰ হয় বুলিয়ে ভয় লাগিছে বিৰাট ঠাণ্ডা পৰিছে মানে কালি ৰাতি বৃষ্টিও হ'ল মানে বৰষুণো হ'ল এই মেকুৰীটো যে এনি টাইম আমাৰ লগত লাগি থাকে কালি কোনোবাই আমিয়ে নে দেউতাই গ্লাছখন খুলি থলে পুৰা ইমান মহ বাপৰে একদম মানে পুৰা ভয়ানক মহ ওলাইছে আজি মহ সোমাই আছে পুৰা এতিয়া গ্লাছখন নুখোলাকে যাব পৰা নাই পুৰা মহবোৰ ঠাণ্ডা লাগিছে ওলাব দিছো মহখিনি এতিয়া আহি আছো বৈৰাগী মঠলৈ আমি বাৰু বৈৰাগী মঠতে থাকোঁ আৰু বৈৰাগী মঠতে এতিয়া লণ্ড্ৰীত দিম কাপোৰযোৰ মুগাৰ কাপোৰযোৰ লণ্ড্ৰীত দিব লাগিব নহ'লে ঘৰত ইস্ত্ৰি কৰিব নোৱাৰিম মানে বাহিৰৰ লণ্ড্ৰীত দিলে এইটো কাৰণে ভাল সিহঁতৰ ইস্ত্ৰিবোৰ বহুত গধুৰ থাকে মানে পুৰা গৰম হৈ যায় গধুৰ থাকে আৰু ধুনীয়াকৈ ইস্ত্ৰি হৈ যায় সেইটো ঘৰত কৰিব নোৱাৰোঁ মানে আমি সেইটো কাৰণে ভাবিছোঁ কাপোৰযোৰ বাহিৰতে দিয়াই কৰাই লওঁ তাৰপাছত বজাৰলৈ যাম আৰু বস্তুকেইটা কিনি আকৌ কাপোৰযোৰ লৈ ল'ম যদি আজি দিব পাৰে কাপোৰযোৰ তেতিয়াতো ভালেই নহ'লে আৰু আকৌ পিছুৱাব বনাব লাগি আছে মানে মোৰ এক্সাইটমেণ্ট হৈ আছে মোৰ কেনেকৈ বনাওঁ কি কৰোঁ পুৰা আইডিয়া আহি আছে মাইণ্ডত এয়া বৈৰাগী মঠ চাৰিআলি পাইছোহি এই চাৰিআলিটোৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে কাৰণ আমি পঢ়া কলেজখন এইখিনিতে আছে এইটোৱে হৈছে চাৰিআলিটো আমি এতিয়া লণ্ড্ৰীখন আহি পেলাই বিচাৰি ফুৰিছোঁ বিচাৰি নাই পোৱা লণ্ড্ৰী বিচাৰিব যাওঁ এতিয়া মানুহ সুধিব লাগিব ওচৰত ক'ৰবাত সুধোগে যাওঁ দোকানখন ক'ত গ'ল সেইখন পাই গ'লো মুগাৰ কাপোৰ এযোৰ আছিলে ইস্ত্ৰি কৰিব লাগে কিমান টাইম লাগিব আজিয়ে লাগে কেইটা বজাত 6:30-7টা হ'ব 6:30 ঠিক আছে 6:30 পাই যাম মই দি আহিলোঁ কাপোৰযোৰ ভালকৈ কৰি দিম কৈছে আৰু অলপ ঠাণ্ডা পৰিছে কাৰণে এনে ওলাই নাহিলে চ' মই ওলাই আহিলোঁ দিলোঁ আকৌ বোলে চকলেট খাবলৈ মন গ'ল চকলেট আনিব যাওঁ এতিয়া মিল্কী বাৰ খাই বোলে বাহিৰত আহিলে কিবা কিবি খাই থাকিবলৈ মন যায় নে কি কয় ৰাইজ এই মিল্কী বাৰ নেপালোঁ দিয়ক ফিউজকে লৈ গ'লোঁ লো তোমাৰা ফিউজ মিল্কী বাৰহে আনিবলৈ কৈছিলোঁ নাপালা নি মোক খুৱাই দিয়া আকৌ ভাঙিছোঁ আৰু গাড়ী চলাই থাকোঁতে ন এনেকৈ খুৱাই দিব লাগে মানে নিজেতো খাব নোৱাৰে মোক খুৱাই দিয়া মানুহ আছে আপোনালোকৰ আছেনে এয়া হৈছে ডিব্ৰুগড়ৰ মেইন চাৰিআলিটো অৰ্থাৎ চবতছে ডাঙৰ চাৰিআলি থানা চাৰিআলি বাহঁতে গ'লে আমি মেইন বজাৰখন পাম আৰু গৈ বাহঁতে এফালে ডিব্ৰুগড় পুলিচ থানাখন ডিব্ৰুগড় বজাৰখনলৈ যেতিয়া আহোঁ নহয় পাৰ্কিং কৰিবলৈ বহুত দিগদাৰ হয় মানে ইমান বেছি গাড়ী বাপৰে আমিতো এবাৰ আহি পেলাই বজাৰ কৰিবই নোৱাৰিলোঁ ঘূৰি গ'লোঁ পাৰ্কিং কৰিব নোৱাৰাৰ কাৰণে এই অকণমানি জেগা এডোখৰত পালোঁ বাৰু গাড়ীখন ভৰাবলৈ প্ৰথমতে আহি চিধাই মডিতে সোমাইছোঁ আৰু একদম ডিব্ৰুগড়ৰ ফেমাছ দোকান ইয়াত আহি পেলাই প্ৰথমতে মই লেচ বিচাৰিছিলোঁ কিন্তু লেচ যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ তেনেকুৱা নাছিলে হ'লেও বিচাৰিলোঁ আৰু এইটো ঠিক হ'ল ভাল নালাগিব লগালে আমি এতিয়া মডিত সোমাইছিলোঁহি ইয়াত আপোনালোকে যিকোনো ধৰণৰ ডেক'ৰেশ্যনৰ বস্তু পাই যাব যিকোনো ধৰণৰ ডেক'ৰেশ্যন এতিয়া মই লেচ বিচাৰি আহিছিলোঁ কিন্তু মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নাছিলে ইয়াত গতিকে আৰু বেলেগ এখনলৈ যাওঁ এতিয়া চাওঁগৈ এতিয়া এখন বেলেগ দোকানলৈ আহিছোঁ প্ৰবীণ ষ্ট'ৰ নামটো সেই মডিৰ গলিটোতে আছে আপোনালোকে দেখিবই এইটো যে ইমান মৰম লাগিছে আৰু এতিয়া যিখন দোকানলৈ আহিছোঁ সেইখন একেবাৰে অপজিটতে আছে দীঘলীয়া কিবা সোমাই যাব লাগে টকাটো ইয়াতো পাই গ'লোঁ চব আমি যে বম্বেত দেখাইছিলোঁ যে ইয়াত আকৌ দেখিলোঁ
আৰু এইটো ল'লোঁ টিচু পেপাৰ আৰু ষ্ট্ৰি কৰিবলৈ দিয়া মেখেলাখন নিবলৈ আহিছোঁ দেই ৰাইজ এয়া আমি ঘৰ পালোহি এতিয়া মই লেচ কিনি আনিছো বেলেগ বেলেগ ধৰণৰ লেচ দেখুৱাইছিলে তাৰপিছত এতিয়া পচন্দ হ'লেওতো চব উঠাই আনিব নোৱাৰো এটাহে লগাম গতিকে এটাই আনিলো আৰু সেইটো আপোনালোকক একদম ধুনীয়াকৈ চিলাই মেলি পিন্ধি পেলাই দেখুৱাম মই আপোনালোকক একদম লাষ্ট ফাইনেল লুকটো কেনেকুৱা হয় আৰু কাপোৰযোৰ যে ইস্ত্ৰি কৰিব দিছিলোঁ ইমান ধুনীয়া ইস্ত্ৰি কৰিলে নহয় মোৰ দেখি ভাল লাগি গৈছে মানে একদম বিৰাট ধুনীয়া খুচ হৈ গৈছোঁ মই বহুত ধুনীয়া মানে বহুত বেছিয়ে ধুনীয়া ইস্ত্ৰি কৰিছে সেইটো ঘৰত কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন ভিডিঅ'টো চাই থাকক সেয়াই কাপোৰযোৰ আপোনালোকক দেখুৱাই দিছোঁ মই দহি বাতি থৈছিলোঁ কাপোৰযোৰ এয়া চাওকচোন ইমান ধুনীয়া ইস্ত্ৰি কৰি দিছে নহয় মানে কি ক'ম আৰু মই ইস্ত্ৰি নকৰাৰ আগত মানে বৰ কিবা হৈ আছিলে চাদৰখন এতিয়া ইস্ত্ৰি কৰি অনাৰ পাছত মানে বিৰাট ভাল লাগিছে চাওক আৰু এতিয়া ইয়াৰ লগৰ এখন মেখেলাখনো মানে কি ক'ম আৰু বিৰাট ধুনীয়াকৈ হেৰি কৰি দিছে মই মানে বিৰাট হেপী মানে খান চাওক আৰু একেবাৰে পিন্ধি পেলাই আপোনালোকক ফাইনেল লুকটো দেখুৱাম আৰু চাই থাকক আপোনালোকে তত নাই দেখিছেনে ৰাইজ আজিয়ে কিনি আনিছোঁ আজিয়ে বনাই শেষ কৰিব লাগে মানে একদম দেখুৱাই দিছোঁ বাৰু আপোনালোকক মানে মোৰ এনেকুৱা লাগে ন কিবা এটা বস্তু ষ্টাৰ্ট কৰিলোঁ যেতিয়া মানে শেষো কৰিব লাগে আজিয়ে শেষ কৰিব লাগে মানে মই একদম ফাইনেল প্ৰডাক্টটো চাওঁ লাগি থাকে যিহেতু মই এম্ব্ৰইডাৰী কৰোঁ ন এম্ব্ৰইডাৰী কৰিলোঁ এই ষ্টাৰ্ট কৰিলোঁ এই শেষ কৰিব লাগে মানে কৰি তেনেকুৱা এতিয়া এইটোও নেৰিছোঁ দেখুৱাইছোঁ আপোনালোকক কি গৰ্বৰ হ'ল গৰ্বৰ নাই হোৱা মানে মোৰ হেৰিটো ববিনটো অলপ ঢিলা হৈ গ'ল ববি দেউল চিলাই প্ৰথমতে মই যেতিয়া চিলাইৰ কথা একেবাৰে নাজানিছিলোঁ ন তেতিয়া মাহঁতক চিলাই থকা দেখোঁ আৰু মানে মাক সুধোঁ মায়ে কয় মানে মই সুধিলে কয় এইটো কি বস্তু ববিন বুলি কয় মানে মই চখ হৈ যাওঁ মানে ববিন কেনেকুৱা ধৰণৰ নাম এইটো অলপ জমনিও লাগে শুনিলে আচ্ছা এতিয়া শুনি ইউজটো হৈ গ'লো আৰু মই এতিয়া যেনেকৈ চিলাই আছোঁ ন এইটো কাম চিৰেও কৰিব পাৰে এনেইতো চব কামত মোক সি হেল্প কৰি দিয়ে কিন্তু এইটো কামত হেল্প কৰিব পৰা নাই এইটো কামতো হেল্প কৰি দিয়ে আৰু ময়ো চিলাবলৈ শিকিব লাগিব ৰাইজ পাৰিব মানে ইমান টান নহয় ন অলপ চলপকৈ শিকিব লাগিব ষ্টাৰ্টিং কৰিম আৰু বহুত সময় আছে এতিয়া লাহেকৈ অল ৰাউণ্ডাৰ বনিব লাগিব মই তেতিয়াহে চব কামত হেল্প কৰিব পাৰিম নে কি কয় ৰাইজ এইফালে এইফালে এনেয়ে চিলাই আছে আৰু এইফালে মই লেপটপত এটা গান বনাই আছোঁ মানে এটা কভাৰ চং আহি আছে অতি সোনকালে সৰুকৈ আৰু ইমান হেভি নহয় আৰু একদম চিম্পলকৈ আহি আছে কেইদিনমানৰ পাছত চাব লাইক কৰিব শ্বেয়াৰ কৰিব আমি দুটাই গাইছোঁ দেই মানে মই গাইছোঁ তেওঁ গিটাৰ বজাইছে মই গিটাৰ বজাইছোঁ পটাপট কৰা কি হ'ল ববিনৰ সূতা শেষ হৈ গ'ল চাই না একদম মুগাৰ কাপোৰ হয় ন অলপ ভয় লাগি গ'ল পটকে কি হ'ল বোলো ববিনক মাৰো এতিয়া বোলা ববিনে শত্ৰু আমাৰ যিটোহে বস্তু সেইটোক মাৰিব নোৱাৰা তুমি কেলে তোমাৰ ভৰিতে সোমাব সেইটোক মাৰিলে আজি মিছন ববিনক মাৰা চাওঁচোন ববিনৰ সূতা শেষ হ'ল নে মোৰ কিবা গৰ্বৰ হ'ল বাৰু আচ্ছা মোৰ ববিনৰ গৰ্বৰ নহয় এইটো মোৰে গৰ্বৰ চৰি ববিনক নেমাৰো তেনেহ'লে আজি কি মোক মাৰিবা নি কাকো নেমাৰো এইটো লাগি ধৰিলে যে কি ববিনৰ ভুল নি এইটো কিবা এটা ববিন বাচি গ'ল আজি ববিন এতিয়া মেখেলাখন মানে চাদৰখন যিহেতু চিলাই হৈ গ'ল তাৰপিছত এতিয়া মেখেলাখন চাইছোঁ এতিয়া মেখেলাখন মই ভাবিছিলোঁ উকাকৈ ৰাখিম বুলি কিন্তু এতিয়া উকাকৈ ৰাখিলে বা কেনেকুৱা লাগে সেই ফুলটোকে কাটি এটা কেনেকৈ লগাই দিওঁ নি ভাবি আছোঁ নে উকাকেই ভাল লাগিব ভাবিছোঁ লগাই দিওঁ নেকি আৰু লগাই দিলেহে ভাল লাগিব চাগে কৰিব পৰা নাই আৰু এটা আইডিয়া পাই গ'লোঁ ধুনীয়াকৈ কিন্তু কেনেকুৱা লাগিব নাজানো মোৰ কিন্তু বহুত ভাল লাগিছে তুমি মোক হেল্প এটা কৰি দিয়া আইডিয়াটো কি কৈ দিয়া আইডিয়াটো সেইটো দেখুৱাই দিয়া মই লেচটো কাটি ধুনীয়াকৈ ফুলবোৰ মিলাই দিছোঁ এতিয়া চাগে ভাল লাগিব এতিয়া যে বেয়া ধুনীয়া লাগিছে দেখিবলৈ বেজি ভৰা নতুন টেকনিক এটা দেখুৱাম চাবা নি এইটো ধৰা কোনটো বেজিটো চাবা বেজিটো কি কৰিম চাই বহি দিলে খতম তাত টিকা যাব এইটো বেজিটো ইয়াত বহিলে বোলে টিকা যাব এইটো হৈছে নিডল থ্ৰেডাৰ এইটো দি পেলাই আমি সহজতে মানে বেজিত ফুটাডাল ভৰাব পাৰোঁ নহ'লে ইমান অকণমানি ফুটাডাল মানে কেতিয়াবা ফুটাডাল অলপ দিগদাৰ হয় ভৰাবলৈ একদম জুপি থাকিব লাগে যে সেইকাৰণে এইডাল মানে পুৰা ইজি ৱে কৰি দিছে তো মই এতিয়া ভৰাই দেখুৱাম এইটো প্ৰথমতে এই নিডলৰ ইয়াত সোমোৱাই ল'ব লাগে এইটো ইয়াত ভৰাই এইডাল এনেকৈ ল'ব লাগে তাৰপিছত এডাল টানি আনিব লাগে ইজি ৱে দেখিছে কি ধুনীয়াকৈ সোমাই গ'ল এইটো হৈছে নিডল থ্ৰেডাৰ আমি বেজীবিলাকত সহজতে সূতাডাল সোমোৱাবলৈ এইটো ব্যৱহাৰ কৰিব পাৰোঁ এনেই অকণমানি সূতাডাল ভৰাবলৈ দিগদাৰ হৈ যায় ন পটককৈ কিন্তু এইডালে অতি সহজতে পাৰিব মানে একো গুৰু প্ৰেছাৰ নপৰে ধুনীয়াকৈ আৰু হৈ যাব সূতাৰ ৰংটো নিমিলিলে কিন্তু উপায় নাই চলি যাব মই এইটো সূতা দিয়ে হেৰি কৰিছিলোঁ লেচবিলাক লগাইছিলোঁ ল'ৰাবোৰ বাৰু চববোৰ মাকৰ লাডলাই থাকে নেকি আপোনালোকে কওকচোন মানে এইটো কিবা এটা আছে চাগে মানে ভগৱানে দি পঠিয়াইছে ল'ৰাবিলাকৰ
প্ৰতি মাকৰ কিবা এটা বেছিয়ে উইকনেছ মানে ছোৱালীবিলাকক ইমান এটা ভাল নাপায় চাগে বাপেকবোৰে বেছি ভাল পায় ছোৱালীবিলাকক কেতিয়া হ'ব আমনি লাগি গৈছে ৰৈ ইমান টাইম লগাবা আৰু সেইটো কৰোঁতে তুমি এঘুমতে ঠিকছে শুই ল'ব পাৰিবা ভাত খাই চিধাই বিচনাখন ল'বহি মানে কেলে ক'ত নাই খোৱা ন এনেই পৰি আছো এনে পৰি আছো বুলি ক'ব তাৰপিছত দেখিম শুই আছে টোপনিতে লাল কাল কুম্ভকৰ্ণ মানে যিকণ থাকি গৈছিলে ন সেইকণে মই ভাবিলো কি কৰো তাৰপিছত ভাবিলো মেখেলাখনত বনাই দিওঁ কিন্তু মেখেলাখনত ভাবিলো আকৌ কিনিব লাগিব চাগে বুলি ভাবিলো কিন্তু নাই এতিয়া আকৌ কাটি যেনেকে বনাইছো ন একদম ধুনীয়াকে জুৰি গ'ল মানে এটাও বাকী নাথাকিলে দেখাই দিয়া ভালকে কোনকেইটা কথা কৈছো এই লেচটো কাটি দিয়াৰ পাছত এটা ফ্লাৱাৰ বনি যায় এনেকে এটা ফ্লাৱাৰ 10টা মোৰ ওচৰত 20টা হ'ল নেকি 20টা লগাই মানে মোৰ কমপ্লিট হৈ গ'ল ধুনীয়াকে আৰু 20টাতকে বেছি এটাও নাই মানে মোৰ ওচৰত ইমান ধুনীয়াকে মই আইডিয়া কৰিলো মানে জোখত হৈ গ'ল এয়া মোৰ পুৰা ফাইনেলি হৈ গ'ল কাপোৰযোৰ বনাই আপোনালোকক এতিয়া পিন্ধি দেখুৱাই আছো চাই থাকক আপোনালোকে কওক এতিয়া কাপোৰযোৰ পিন্ধাৰ পাছত কেনেকুৱা লাগিছে মই নিজে ভবাতকেও বেছি ধুনীয়া লাগিছে যেনেকৈ বনাম বুলি ভাবিছিলোঁ যেনেকৈ ইমাজিন কৰি আছিলোঁ কেনেকুৱা লাগিব এতিয়াচোন বনোৱাৰ পাছত আৰু বেছি ধুনীয়া লাগিছে চাদৰখনৰ পাৰিটো আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু মেখেলাখন চাওকচোন চাদৰৰ পাৰিটো যে লগাইছিলোঁ সেই পাৰিটো এটাকৈ কাটি ফুলবিলাক লগাই দিছোঁ ইয়াত কি যে ধুনীয়া লাগিছে ছোৱালীবিলাকক কৈছোঁ দেই আপোনালোকৰ যদি ভাল লাগিছে এনেকৈ আপোনালোকে ঘৰতে বনাব পাৰে ইজিলি